এদিন সকলো ঠিক হৈ যাব, কিন্তু তথাপি আপোনাৰ মনত থাকিব ভাতৰ ভাতত বহিও এদিন আপুনি কান্দিব লগা হৈছিল। এদিন নিজকে আপুনি নিচুকাব পৰা নাছিল, সামৰিব জনা নাছিল। এটা সময় আছিল যেতিয়া আপুনি বান্ধি ৰাখিব জনা হোৱা নাছিল। এদিন সকলো ঠিক হৈ যাব, কিন্তু তথাপি আপোনাৰ মনত থাকিব দুৰ্দিনত সকলোতকৈ আপোন আৰু কাষৰ বুলি ভবা মানুহবোৰেই কেনেকৈ লগ এৰা দিছিল আপোনাক। এদিন সকলো ঠিক হৈ যাব, কিন্তু আপোনাৰ মনত থাকিব কত উজাগৰি ৰাতি আপুনি বিচনাত পৰি ইকাতি সিকাতিকৈ অলপ টোপনিৰ বাবে হাহাকাৰ কৰিছিল। এদিন সকলো ঠিক হৈ যাব, কিন্তু তথাপি আপোনাৰ মনত থাকিব বিষণ্ণ আবেলিবোৰত আপুনি কিমান নিঃসংগ আছিল। আপোনাৰ কাষত কোনো নাছিল, কোনোৱে। এদিন হয়তো সকলো ঠিক হৈ যাব, হয়তো নহ'ব, কিন্তু কিছুমান মানুহ, কিছু কথা, কিছু ব্যৱহাৰ আৰু কিছুমান সময় উৰে জীৱন মনত ৰৈ যাব। আপুনি হাজাৰ চেষ্টা কৰিলেও সেয়া কেতিয়াও পাহৰিব নোৱাৰিব। মূল লেখক মেহেদী হাছান শুভ্ৰ, অনুবাদ নিৰ্মালী নয়নতৰা। ধন্যবাদ।